हेलो गाइस की खबर आज मैं रत्नसाई आपलोकर ओसर तीनटा ट्रिक्स एंड टिप्स लै आइছোঁ যদি আপোনালোকে ইউজ কৰিব বিচাৰে তেনেহলে মোৰ ভিডিওটো শেষলৈ চাই থাকিব সো দেৰি নকৰাকৈ আজি টিপ্স এন্ড ট্ৰিক্সটো চাই লওঁ কি হয় তো বলক ভিডিওটো চাই থাকিব তো ফাৰ্স্ট টিপটো হৈছে কি আজিকালি সবৰে হাতৰ স্মাৰ্টফোন থাকে আৰু লগতে হোৱাটছআপো থাকে নহয়নে সো আপোনালোকৰ মন নাযায়নে আপোনালোকৰ হোৱাটছআপটো আৰু আপোনালোকৰ স্মাৰ্টফোনটো অলপ স্মাৰ্ট টাইপত চলাবলৈ আৰু যদি যায় তেনেহলে আপোনালোকৰ ফ্ৰেণ্ডৰ হোৱাটছআপৰ ষ্টেটাছবোৰ নিশ্চয় চাই সো এতিয়া আপোনালোকৰ কোনোবা ফ্ৰেণ্ডে ভাল লগা ষ্টেটাছ এটা আপোনালোকৰ হোৱাটছআপত দিয়ে বা তেওঁৰ হোৱাটছআপত দিয়ে তেতিয়া আপোনালোকে চাব খোজে আৰু ষ্টেটাছটো চাই থাকোঁতে 15 সেকেন্ড হৈ যোৱাৰ লগে লগে ষ্টেটাছটো গুচি যায় আৰু নহলে আপোনালোকে ধৰি থাকিব লাগে সো আজি আপোনালোকৰ ওচৰত এটা ট্ৰিক্স এন্ড টিপস লৈ আইছোঁ যদি আপোনালোকে ইউজ কৰে বহুত ইউজফুল হয় সো আপোনালোকে কি কৰিব লাগিব মই জনাই আছোঁ আপোনালোকে মোৰ ভিডিওটো চাই থাকিব তো গাইস মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে আপোনালোকৰ যদি ভিডিওটো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো শ্বেয়াৰ কৰিব তো প্ৰথম আপোনালোকে যাব হোৱাটছআপত গৈ কেনে আপোনালোকে ষ্টেটাছত যাব ষ্টেটাছত গৈ কেনে আপোনালোকে চাব যাৰ মানে চাবলে মন যায় তেওঁৰ ষ্টেটাছটো ওলাই কেনে আপোনালোকে সিম্পল ষ্টেটাছটো ক্লিক কৰিব সো মই ইয়াৰে যিকোনো এটাতে কৰি দিছোঁ এতে লিখা আছে আবুল ধুলা সো মই ইয়াৰটোৱে দেখাই দিছোঁ প্ৰথম আপোনালোকে ক্লিক কৰিব সৰি ডাটাই অবছিলে মোৰ তো প্ৰথম ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত সাপোজ এখন ফটো আপোনালোকে চাই থাকিব বিচাৰে তেনেহলে যদি আপোনালোকে হাতেৰে ধৰি থাকে তেতিয়াহে আপোনালোকে এই ফটোখন চাই থাকিব পাৰিব আৰু যদি এৰি দিয়ে তেনেহলে আপোনালোকৰ ফটোখন গুচি যায় সো এই প্ৰবলেমটোৰ পৰা আপোনালোকে কেনেকৈ হাত সাৰিব পাৰিব সো আপোনালোকে কি কৰিব লাগিব তিনিটা আঙুলিৰে জাস্ট এনেকৈ ধৰি থাকিব লাগিব ধৰি কেনে এৰি দিব বাস ষ্টেটাছটো আটকি গ'ল সো আপোনালোকে এতিয়া যিমান টাইমলৈ চাব বিচাৰে সিমান টাইমলৈ চাই থাকিব পাৰিব তো কেনেকুৱা লাগিলে ট্ৰিক্সটো যদি ভাল লাগিলে মোৰ ভিডিওটো লাইক কৰি দিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব